নমস্কাৰ সকলোকে গুড মৰ্নিং। হয়, এতিয়া অসমৰ ৰাজনীতিত এটা নতুন বিষয় অভিভাৱ হৈছে কাৰ ঘৰত কোন সোমাই আছে। হয়, কোন ৰাজনৈতিক দলত কাৰ এজেণ্ট সোমাই আছে, কোন ৰাজনৈতিক দলত কাৰ ভাইৰাছ সোমাই আছে। আপোনালোকে জানে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গৌৰৱ গগৈ বাহনত বিজেপি মানুহ আছে বুলি তেওঁ সংবাদ মাধ্যমৰ সন্মুখত কৈছিল। আৰু কংগ্ৰেছত এতিয়াও বিজেপি ভাইৰাছ আছে, এই কথাবোৰ চৰ্চা চলিছে। আৰু তাৰ মাজতে গৌৰৱ গগৈ ডাঙৰীয়া কৈছে যে কংগ্ৰেছত থকা বিজেপি ভাইৰাছসমূহ অস্ত্ৰোপচাৰ কৰিব লাগিব। আৰু তৰ্ক বিতৰ্ক অভিযোগ প্ৰতি অভিযোগ চলি থকাৰ মাজতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক গৌৰৱ গগৈ ডাঙৰীয়াই প্ৰত্যুত্তৰ দিছে। হয়, কৈছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ঘৰতো কংগ্ৰেছ সোমাই আছে আৰু ভিতৰৰ খবৰবোৰ গৌৰৱ গগৈ ডাঙৰীয়াই পাই থাকে। যেনেকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কংগ্ৰেছৰ খবৰবোৰ পাই থাকে, ঠিক তেনেকৈ গৌৰৱ গগৈ ডাঙৰীয়াও হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ঘৰৰ খবৰবোৰ পাই থাকে। অৰ্থাৎ কংগ্ৰেছ মানে বিজেপি, বিজেপি মানে কংগ্ৰেছ এতিয়া হৈ আছে নেকি? কবলৈ গলে ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি, এই কথাবোৰ এতিয়া আলোচনা হব লাগিব। কাৰণ ৰাজনীতি মানে ৰাজনীতি হব লাগে, আদৰ্শগত ৰাজনীতি হব লাগে। কাৰ ঘৰত কোন আছে, বা কোনোবাই কংগ্ৰেছত থাকি বিজেপি কৰি থাকিব, কোনোবাই বিজেপি থাকি কংগ্ৰেছ কৰি থাকিব, এই বস্তুবোৰ যাতে হব নালাগে। এই কথাবোৰ আপোনালোকৰ দৃষ্টিভংগী, আপোনালোকে কি ভাবে? আৰু গৌৰৱ গগৈ ডাঙৰীয়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যি প্ৰত্যুত্তৰ দিছে, হয়তো সম্ভৱতঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আজিও কংগ্ৰেছৰ প্ৰতি দুৰ্বলতা আছে। কাৰণ তেওঁ ৰাজনৈতিক জীৱনৰ আৰম্ভণি কৰিছিল কংগ্ৰেছৰ পৰা, আৰু তেওঁ কংগ্ৰেছৰ বিধায়ক আছিল, মন্ত্ৰী আছিল, কংগ্ৰেছত দীৰ্ঘদিন আছিল। কি কাৰণত তেওঁ কংগ্ৰেছ এৰি বিজেপিলৈ গল, এই কথাবোৰ সকলোৱে জানে। আৰু আমি নতুনকৈ কোৱা প্ৰয়োজন বোধ নাই, তথাপিও আমি কওঁ যে কংগ্ৰেছৰ প্ৰতি কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দুৰ্বলতা আছে কোনোবাখিনিত। আৰু হয়তো হিমন্ত বিশ্ব শৰ্মা সোঁৱে বাওঁৱে বা আগে পিছে থকা মানুহসকলৰ অধিকাংশই যদি চায়, তেওঁলোকৰ যদি ইতিহাসবোৰ চায়, তেতিয়াহ'লে এই সকলোবোৰ পূৰ্বৰ কংগ্ৰেছী, যিসমূহ পুৰণা বিজেপি আছে, এই বিজেপি সমূহৰ অস্তিত্ব আজি নিজৰ দলতে হয়তো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ পিছত ধৰক বৰক। গতিকে এই কথাখিনি আলোচনা হৈছে, মানুহে দেখিছে, সকলোৱে জানে, সকলো মানুহ আজিৰ তাৰিখত সজাগ আৰু সচেতন। কিন্তু এটা কথা আমি কওঁ, যিহেতু যোৱাকালি আমি এটা ভিডিঅ' বনাইছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আসনখনৰ পদমৰ্যাদা ৰক্ষা কৰি কথা কব লাগে। গৌৰৱ গগৈ ডাঙৰীয়াৰ গাড়ীত কোন আছে, তেওঁ গৌৰৱ গগৈ ডাঙৰীয়াৰ গাড়ীৰ খবৰ, প্ৰতিটো খবৰ পাই থাকে। এই কথাখিনি সংবাদ মাধ্যমৰ সন্মুখত কৈছে, কিন্তু কি খবৰ পায়, গৌৰৱ গগৈ ডাঙৰীয়াই কাৰ লগত কথা পাতে, এই কথাখিনি কিয় ৰাজহুৱা নকৰে? কৰিব লাগে, এই কথাটো আমি কৈছিলো। আৰু গৌৰৱ গগৈ ডাঙৰীয়াই আজি যি বক্তব্য দিছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ঘৰত কংগ্ৰেছ আছে, আচলতে কোন কংগ্ৰেছ আছে, এই কথাটো ৰাজহুৱা হব লাগে। আমি প্ৰশ্ন কৰিব খুজিছো, কাৰণ কিয় ডাৰৰ আঁৰত লুকাই লুকাই কাঁড় মাৰিব লাগে? মাৰিলে সন্মুখীকে যুদ্ধ কৰক। কাঁড় মাৰিলে অৰ্জুনে যেনেকৈ মাছৰ চকুটোলৈ চাই কাঁড় মাৰিছিল, তেনেকৈ মাৰক। ডাৰৰ আঁৰত লুকাই লুকাই কাঁড় মৰাটো যুক্তিসংগত নহয়। গতিকে অসমৰ ৰাজনীতিত আমি ভাবো সকলো কথা স্পষ্ট হব লাগে, সকলো কথা খোলাখুলিকৈ কব লাগে। অসমৰ মানুহে জানিব খোজে, কাৰণ কাৰোবাক এনেই অসমৰ মানুহে নেতা হিচাপে আগন্তুক দিনত লব নোৱাৰে। সকলো কথা স্পষ্ট হব লাগিব, তেওঁৰ মনত লুকাই থকা কথাখিনি আমি জানিব লাগিব। কাৰণ আপোনালোকক আমি কৈ থওঁ যে পাহাৰখন দূৰৰ পৰা বহুত ধুনীয়া, ওচৰলৈ গলে দেখা যায় যে সকলো শিল আৰু শিল। গতিকে দূৰৰ পাহাৰ আৰু ওচৰৰ পাহাৰখনৰ মাজত পাৰ্থক্য আছে, আৰু সেই পাৰ্থক্যবোৰ ৰাজনৈতিকভাৱে আমি অনুভৱ কৰো যে মানুহজন দূৰৰ পৰা ধুনীয়া, কিন্তু তেওঁ অন্তৰখন বাকী। তেওঁ এনেই মানুহৰ সন্মুখত দেখাবৰ কাৰণে এটা নাটক কৰিব, আৰু ক্ষমতা পোৱাৰ পিছত তেওঁ আচলতে কি ৰূপ লয়, এই কথাবোৰ অনাগত দিনত স্পষ্ট হব। কিন্তু আপোনালোকক আমি জনাই থওঁ যে ডাৱৰ আঁৰত লুকাই লুকাই কাঁড় মৰা মানুহবোৰ ভাল নহয়।
এই মানুহবোৰৰ ওপৰত সন্দেহ থাকে। গতিকে যি হয় স্পষ্টভাৱে হ'ব লাগে, যি কয় খোলাখুলিকৈ ক'ব লাগে। আপোনালোকৰ মতামত হ'ব, আপোনালোকে আমাক জনাওক।